নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। আজি আকৌ নতুন ভিডিঅ' এটা লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ভাৰতীয় নৌসেনা বাহিনীত নতুনকৈ অন্তৰ্ভুক্ত হোৱা INS বিক্ৰমাদিত্যৰ বিষয়ে। আমি নিশ্চয় গম পাইছোঁ যে 2 ছেপ্টেম্বৰ তাৰিখে এখন নতুন ভাৰতীয় নৌসেনা বাহিনীত যোগদান কৰিছে নতুন জাহাজ। গতিকে আহক সেইখনৰ বিষয়ে অলপ আমি জানো। যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটি, আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰি দিব। আজি আমি ইয়াতে আলোচনা কৰিম যে ভাৰতীয় নৌসেনাত নতুনকৈ সংযোজিত হোৱা INS বিক্ৰমাদিত্য জাহাজখনৰ বিষয়ে। এতিয়া আহক ভিডিঅ'টি পলম নকৰি আগবাঢ়ো। ইয়াতে দিয়া আছে যে ভাৰতীয় প্ৰযুক্তিৰ প্ৰথম বিমানবাহী যুদ্ধ জাহাজখন হৈছে INS বিক্ৰমাদিত্য। ইয়াক কোচিন শ্বিপয়াৰ্ডত নিৰ্মাণ কৰা হয়। অৰ্থাৎ কোচিন শ্বিপয়াৰ্ড হৈছে কেৰালাত থকা এখন মানে এটা কোম্পানীৰ নাম কোচিন শ্বিপয়াৰ্ড, অৰ্থাৎ কোচিন শ্বিপয়াৰ্ড লিমিটেড বুলি কোৱা হয় সেই কোম্পানীটো। সেই কোচিন শ্বিপয়াৰ্ডত নিৰ্মাণ কৰা হৈছিল এই 40,000 টন ওজনৰ এইখন জাহাজ। এইখন জাহাজখন আপোনালোকে ফটোখনত দেখিবলৈ পাইছে। এনেকুৱা ঠাইত সোমাই দি পেলাই ইয়াতে নিৰ্মাণ কাৰ্য আৰু ৰিপেয়াৰিং তেনেকুৱা ধৰণৰ কামবিলাক সোমাই দি পেলাই ইয়াতে এনেকুৱা ধৰণৰ কামবিলাক কৰা হয়। গতিকে এই বিক্ৰমাদিত্যখনো এনেকৈ ইয়াত সোমাই দি ইয়াতে বনোৱা হৈছিলে, ইয়াত হেৰি কৰা মানে সম্পূৰ্ণ তৈয়াৰ কৰা হৈছিলে। জাহাজখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল 2009 চনৰ 28 ফেব্ৰুৱাৰীৰ পৰা। অৰ্থাৎ 2009 চনৰ 28 ফেব্ৰুৱাৰীত এই জাহাজখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল, আৰু এই জাহাজখনৰ পৰীক্ষামূলক ব্যৱহাৰ আৰম্ভ কৰিছিল 2016 চনত। আৰু ইয়াৰ পৰা মোটামুটি 2016 চনত ইয়াৰ পৰীক্ষামূলক ব্যৱহাৰ কৰা হৈছিল, আৰু এই পৰীক্ষাসমূহ সম্পন্ন কৰা হৈছিল 2020 চন। অৰ্থাৎ 4 বছৰ সময় লাগিছিলে ইয়াৰ পৰীক্ষাসমূহ মানে সম্পন্ন কৰাৰ কাৰণে। অৰ্থাৎ পৰীক্ষাসমূহ মানে কেনেকুৱা ধৰণৰ, যাতে যিবিলাক সাগৰত ডাঙৰ ডাঙৰ ঢৌবিলাক উঠে এনেকুৱা ধৰণৰ ঢৌত জাহাজখন থাকিব পাৰিব নে নাই, বা এনেকুৱা ধৰণৰ ৰাডাৰ কিছুমানৰ মানে সংকেতবিলাক ল'ব পাৰিছে নে নাই, আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আৰু এনেকুৱা ধৰণৰ কিছুমান পৰীক্ষামূলক কামবিলাক 2016 চনৰ পৰা আৰম্ভ কৰি দিছিলে। এনেকুৱা ধৰণৰ বিক্ৰমাদিত্যৰ দৰে এনেকুৱা জাহাজবিলাক প্ৰথমতে আছিলে নিৰ্মাণ কৰিছিলে আমেৰিকা, ৰাছিয়া, ব্ৰিটেইন, ফ্ৰান্স এনেকুৱা ধৰণৰ দেশসমূহে, ডাঙৰ ডাঙৰ দেশসমূহে এনেকুৱা যুদ্ধ বিমান জাহাজবিলাক নিৰ্মাণ কৰিছিলে। গতিকে তাৰ ভিতৰত এতিয়া ভাৰতখনো এখন এনেকুৱা দেশ হৈ পৰিছে য'ত মানে বিমানবাহী জাহাজ এখন আছে। বিমানবাহী জাহাজখনৰ অৰ্থাৎ প্ৰয়োজন কি, কেনেকুৱা ধৰণৰ যিবিলাক ফাইটাৰ প্লেন থাকে। ত' আমাৰ ইয়াতে কিছুমান এনেকুৱা ফাইটাৰ প্লেন আছে, এই যিবিলাক ধৰি লওক MiG-29 বা এনেকুৱা ধৰণৰ কিছুমান বহুত ধৰণৰ আমাৰ যি আহি গৈছে ফাইটাৰ প্লেন। চ' ফাইটাৰ প্লেনবিলাক হৈছে সৰু সৰু, আৰু সেইবিলাকৰ ওজন খুব বেছি নহয়। গতিকে ওজন বেছি নোহোৱাৰ কাৰণটো কি, ইয়াৰ স্পীড বেছি হয়, আৰু মানে যেতিয়াই তেতিয়াই তাক ঘূৰাব পাৰে, বা যেতিয়াই তেতিয়াই তাৰ পৰা মানে যুদ্ধ কৰোঁতে এইবিলাক কৌশল বহুত মানে প্ৰয়োজনীয় হৈ পৰে, মানে হঠাতে ঘূৰাবলগীয়া হৈ যায় আৰু স্পীড বেছি লাগে। গতিকে যিমানে ওজন হ'ব সিমান স্পীড কমি যাব। সেই হিচাপত মানে সৰু সৰু যুদ্ধ জাহাজবিলাক সৰু সৰু হিচাপত বনোৱা হয়। গতিকে তেওঁলোকৰ মানে যিবিলাক এই ইন্ধনৰ ব্যৱস্থাবিলাক খুব কমকৈ থাকে। গতিকে বাৰে বাৰে সিহঁতৰ ৰিফিলিং কৰা বা তাত মানে অস্ত্ৰবিলাক মানে সংযোজন কৰা, ত' এনেকুৱা ধৰণৰ বাৰে বাৰে ব্যৱহাৰ হৈ থাকে। গতিকে সেই হিচাপত মানে বিক্ৰমাদিত্যৰ দৰে এনেকুৱা ধৰণৰ জাহাজবিলাকে এক বিশেষ ভূমিকা পালন কৰে। গতিকে তাৰমানে যিবিলাক প্ৰয়োজনীয় সামগ্ৰী সেইবিলাক সামগ্ৰী এই জাহাজখনতে থাকে। গতিকে তাৰ পৰা তাত কিছুমান অভিযন্তা থাকে, সেই অভিযন্তাবোৰে সেই বস্তুবিলাক অস্ত্ৰ, তাৰপিছত এই যিবিলাক মানে ইন্ধন লাগে সেইবিলাক ইয়াতে ৰিফিল কৰি থাকে। ৰিফিল কৰি পেলাই আকৌ তাৰ পৰা উৰি গৈ আকৌ যুদ্ধ কৰিব পাৰে। গতিকে এনেকুৱা ধৰণৰ কিছুমান ভূমিকা এই জাহাজখনে দায়িত্ব পালন কৰে। এই জাহাজখনৰ নক্সাৰ কাম আৰম্ভ হৈছিলে 1999 চনত হৈছিলে। নক্সাখন সাজিছিলে ভাৰতীয় নৌবাহিনীৰ নৌ নক্সা পৰিচালকৰ দ্বাৰা। অৰ্থাৎ নৌবাহিনীৰ নৌ নক্সা যিবিলাকে বনায়, মানে আৰ্কিটেক্সাৰ বা অভিযন্তা বা ইঞ্জিনিয়াৰিংবিলাক আছে, চ' তেওঁলোকে এনেকুৱা ধৰণৰ নক্সাবিলাকৰ
এইখন জাহাজৰ নক্সা তেওঁলোকে বনাইছিলে আৰু ইয়াৰ তলিখন সাজি উলিয়াইছিল 2005 চনত। তাৰ তলিখন সাজি উলিয়াইছিলে। জাহাজখনৰ পৰীক্ষাসমূহ সম্পন্ন হয় 2020 চনত 2016 চনত আৰম্ভ কৰিছিলে আৰু 2020 চনত প্ৰায় 4 বছৰ পিছত এই জাহাজখনৰ পৰীক্ষাসমূহ সম্পন্ন কৰা হৈছিল। এই জাহাজখন বনোৱাৰ নামত ব্যয় হৈছিল 23 কোটি টকা। US ডলাৰ হিচাপত যদি চাব যাওঁ তেতিয়াহ'লে 3.2 বিলিয়ন ডলাৰ, অৰ্থাৎ US ডলাৰ হিচাপত 3.2 বিলিয়ন ডলাৰ ইয়াৰ খৰচ হৈছিল আৰু আমাৰ ইণ্ডিয়ান কাৰেঞ্চি হিচাপত 23 কোটি টকা টোটেল খৰচ হয়। এই জাহাজখন 2022 চনৰ 2 ছেপ্টেম্বৰ তাৰিখে ভাৰতীয় নৌবাহিনীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰি দিয়ে, মানে নৌসেনা বাহিনীত অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ বৈশিষ্ট্য মানে এই জাহাজখনতনো কি কি আছে, কেনেকুৱা ধৰণৰ মানে কেনেকৈ বনোৱা গৈছে সেইবিলাকৰ বিষয়ে আমি ইয়াতে চাওঁ। ইয়াক নাম দিয়া হৈছে INS বিক্ৰমাদিত্য। নিৰ্মাণ কৰিছিল কোচিন শ্বিপয়াৰ্ড লিমিটেডে আৰু নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল 2009 চনৰ 28 ফেব্ৰুৱাৰী আৰু অভিষেক কৰিছিল অৰ্থাৎ উদ্বোধন কৰিছিলে 12 আগষ্ট 2013 চনত আৰু নৌসেনাক হস্তান্তৰ কৰিলে 2022 চনৰ 2 ছেপ্টেম্বৰ তাৰিখে। INS বিক্ৰমাদিত্যৰ সংস্কৃত ভাষাত এটা মূল মন্ত্ৰ আছে যে জয়মছ যুধিষ্ঠিৰ, অৰ্থাৎ যিয়ে আমাৰ লগত যুঁজিব তাকে আমি হৰুৱাম। এনেকুৱা ধৰণৰ মানে মূল মন্ত্ৰ এটা লোৱা গৈছে সংস্কৃত ভাষাত আৰু ইয়াৰ ওজন প্ৰায় 40,000 টন। দৈৰ্ঘ্য আছে ইয়াৰ 262 মিটাৰ, অৰ্থাৎ ফুট হিচাপত চাব গ'লে 860 ফুট আৰু প্ৰস্থ হৈছে 62 মিটাৰ, ফুট হিচাপত 203 ফুট। উচ্চতা হৈছে 59 মিটাৰ, অৰ্থাৎ ফুট হিচাপত 194 ফুট। ইয়াৰ গতিবেগ হৈছে 80 নট, অৰ্থাৎ 52 কিলোমিটাৰ প্ৰতি ঘণ্টা বা 32 মাইল প্ৰতি ঘণ্টা, মানে এনেকুৱা স্পীডত যাব পাৰে আৰু সীমা অতিক্ৰম কৰিব পাৰে প্ৰায় 8,000 নটিকেল মাইল। অৰ্থাৎ কিমান দূৰলৈকে অতিক্ৰম কৰিব পাৰে, 15,000 কিলোমিটাৰ অথবা 900 মাইল এই জাহাজখনে অতিক্ৰম কৰিব পাৰে। এই জাহাজখনত বিমানবাহী সৈন্যসহ, অৰ্থাৎ বিমান ধৰি লওক এই বিমানবিলাক উঠাই লৈ বিমান বাহিনী বা বিমানবিলাক চলাই সৈন্য বাহিনী এনেকুৱা ধৰণৰ কিছুমান যিবিলাক জাহাজ চলাই বা জাহাজৰ কাৰ্যকৰ্তা থাকে, যিবিলাক কামবিলাক কৰি থাকে, সেইবিলাকৰ সহ টোটেল লগ লাগি পেলাই 1700 মানে ইয়াতে নাবিক এই জাহাজখনত ভ্ৰমণ কৰিব পাৰে। আৰু ইয়াতে বহুতো ধৰণৰ ৰাডাৰ ইনষ্টল কৰা হৈছে, যিবিলাক মানে ধৰি লওক আমি নামসমূহে জানিব পাৰোঁ। গতিকে ইয়াৰ কিছুমান ৰাডাৰ আছে যে এল্টা EL, M2248, MF ষ্টাৰ, ASA, বতৰ বিজ্ঞানৰ ৰাডাৰৰ ধৰি আৰু বহুতো ইনষ্টল কৰা হৈছে। গতিকে বতৰ বিজ্ঞানে কেনেকুৱা ধৰি লওক যেনেকৈ মানে টাইটানিকখন যেনেকৈ বৰফত খুন্দা খাই ডুব খাই গৈছিলে, সেনেকুৱা ধৰণৰ যাতে ঘটনা নহয় এই জাহাজখনত তেনেকুৱা ধৰণৰ ৰাডাৰ ইনষ্টল কৰা হৈছে। অৰ্থাৎ যদি অলপ দূৰতো এনেকুৱা ধৰণৰ কিছুমান বস্তু মানে সম্ভেদ পোৱা হয়, তেতিয়াহ'লে এই ৰাডাৰে এই জাহাজখনৰ মেইন যিটো কেপ্টেইনক এই মানে ৰাডাৰৰ জৰিয়তে সংকেত দিয়ে আৰু সেই সংকেতৰ পৰা বাচিব পৰাকৈ যাতে সিহঁতে আগতে এই যিবিলাক সৈন্য বাহিনী থাকে সেইবিলাকে যাতে আগতে এই সম্ভেদ পায়, এনেকুৱা ধৰণৰ ঘটনাবোৰৰ পৰা বাচি অহাৰ কাৰণে এনেকুৱা ধৰণৰ বহুতো ইনষ্টল কৰা হৈছে ৰাডাৰ। আৰু ইয়াতে এনেকুৱা ধৰণৰ আছে যে শত্ৰুৰ ফালৰ পৰা যদি কিবা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি দিয়ে, তেতিয়াহ'লে সেই জাহাজখনৰ ফালে যিটো আহি থাকে মানে মানে যিবিলাক বোমা বাৰুদ যিবিলাক মানে সেই জাহাজখনক মানে কেন্দ্ৰ কৰি সেইবিলাক পঠিয়াই দিয়ে, সেই পঠিয়াই দিয়া মানে বোমা বাৰুদবিলাক সেই জাহাজখনত নপৰি তাৰ পৰা দূৰত মানে পঠিয়াব পৰা এনেকুৱা ধৰণৰ ৰাডাৰো ইয়াতে ইনষ্টল কৰা আছে। আৰু জাহাজখন মানে বিক্ৰমাদিত্যখনৰ মানে সঠিক স্থান যাতে কোনেও ধৰিব নোৱাৰে, তাৰ কাৰণে তেনেকুৱা ধৰণৰ ৰাডাৰো এই জাহাজখনত ইনষ্টল কৰা আছে। গতিকে যিটো সঠিক স্থানত এই বিক্ৰমাদিত্যখন মানে অৱস্থিত হৈ থাকে, গতিকে তাৰ বিপৰীত মানে এটা মানে যিখন ঠাইত বৰ্তমান আছে সেই ঠাইৰ পৰা মানে বেলেগ ঠাইত থকা বুলি এই জাহাজখনে মানে এই ৰাডাৰৰ জৰিয়তে মানে হঠাৎ তাৰ লোকেশ্যনটো চেঞ্জ কৰি দিব পাৰে। গতিকে এনেকুৱা ধৰণৰ বহুত হাই কোৱালিটি, অৰ্থাৎ বহুত উচ্চ ক্ষমতা সম্পন্ন এনেকুৱা ধৰণৰ ৰাডাৰবিলাক ইয়াতে ইনষ্টল কৰা হৈছে। এই যুদ্ধ জাহাজখনত 2300তকৈ অধিক কম্পাৰ্টমেণ্ট আছে। গতিকে ইয়াতে 2300তকৈ অধিক কম্পাৰ্টমেণ্ট আছে, যেনেকৈ ধৰি লওক ইয়াতে বিভিন্ন হস্পিটেল আছে বা এনেকুৱা ৰুম আছে, হোটেল আছে, তাৰপিছত খাব পৰা এনেকুৱা হোটেল এনেকুৱা ধৰণৰ কিছুমান বহুত ধৰণৰ যিবিলাক মানে ধৰি লওক এখন
চলি ফুৰি থকা এখন চহৰ তেনেকুৱা ধৰণৰ এটা মানে ইয়াতে জাহাজখনৰ ভিতৰত বনোৱা আছে। গতিকে ইয়াত মানে বেকাৰী চেকাৰী এনেকুৱা বিস্কুটীয় বেকাৰী চেকাৰী তেনেকুৱা ধৰণৰ আমি যেনেকুৱা চহৰ এখন মানে বস্তুবিলাক মানে আমি উপলব্ধ কৰিব পাৰোঁ, সেনেকুৱা ধৰণৰ বস্তুবিলাক উপলব্ধ এই জাহাজখনতে মানে এনেকুৱা ধৰণৰ বস্তু কিছুমান স্থাপন কৰা হৈছে। গতিকে বিক্ৰমাদিত্যক 4টা বৈদ্যুতিক ML মানে 2500 প্লাছ টাৰবাইনৰ দ্বাৰা পৰিচালিত কৰে, অৰ্থাৎ 4টা বৈদ্যুতিক ML যিবিলাকৰ মানে ক্ষমতা হৈছে 2500তকৈ অধিক টাৰবাইন। গতিকে এনেকুৱা ধৰণৰ টাৰবাইনৰ দ্বাৰা এই বিক্ৰমাদিত্যক পৰিচালিত কৰা হৈছে আৰু যাৰ ক্ষমতা হৈছে 80 মেগাৱাট অৰ্থাৎ 1,10,000 হৰ্চ পাৱাৰ, অৰ্থাৎ 1,10,000টা ঘোঁৰাই টানিব পৰা ক্ষমতা সম্পন্ন। গতিকে এই জাহাজখনত এনেকুৱা ক্ষমতা ইয়াতে ইনষ্টল কৰি দিয়া হৈছে। গতিকে বিক্ৰমাদিত্য নিৰ্মাণ কাৰ্যত বিভিন্ন চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানো জড়িত হৈ আছে। গতিকে বিভিন্ন চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানসমূহেও এই জাহাজখন নিৰ্মাণ কাৰ্যত সহায় আগবঢ়াইছে। এই জাহাজখন হৈছে দেশীয় ইস্পাত ব্যৱহাৰ কৰা। গতিকে এই জাহাজখন সম্পূৰ্ণ দেশত যিবিলাক মানে মেটেৰিয়েল মানে ব্যৱহাৰ মানে উৎপাদন কৰা হয়, চ' সেইবিলাক মেটেৰিয়েলৰ দ্বাৰা এই জাহাজখন তৈয়াৰ কৰা হৈছে। গতিকে এইখন হৈছে মানে যিখন ভাৰতত মানে দেশীয় থলুৱা জাহাজ, অৰ্থাৎ ইণ্ডিজিনাছ, অৰ্থাৎ যিখন দেশত যিটো বস্তু তৈয়াৰ কৰা হয় সেইটোক মানে আমাৰ যেনেকৈ ধৰি লওক ইণ্ডিয়াত তৈয়াৰ হৈছে কাৰণে ইণ্ডিজিনাছ বুলি কোৱা হয়। মানে যিখন দেশত যিটো বস্তু তৈয়াৰ কৰা হয় তো সেনেকুৱা ধৰণৰ বস্তুবিলাকক এনেকুৱা ধৰণৰ নামেৰে নামাকৰণ হয়। ইণ্ডিয়াৰ কাৰণে ইণ্ডিজিনাছ এনেকুৱা ধৰণৰ কিছুমান নাম দিয়া হয়। গতিকে এই জাহাজখনে মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰশীল ভাৰতক নেতৃত্ব কৰি পেলাই এই জাহাজখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিলে। গতিকে এই জাহাজখন হৈছে মেক ইন ইণ্ডিয়াৰ আত্মনিৰ্ভৰশীল ভাৰতৰ জ্বলন্ত উদাহৰণ। ইয়াতে ভাৰতে প্ৰথমবাৰৰ বাবে বিক্ৰান্তখন কিনিছিলে, মানে ভাৰতে প্ৰথমবাৰৰ বাবে বিক্ৰান্তখন কিনিছিল ইউকেৰ পৰা, অৰ্থাৎ ইউকে এই জাহাজখন নিৰ্মাণ কৰিছিলে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। যেতিয়া ইউকে এই জাহাজখন নিৰ্মাণ কৰি উলিয়াইছিলে তেতিয়ালৈকে দ্বিতীয় বিশ্বযুদ্ধ শেষ হৈ গৈছিলে। গতিকে এই জাহাজখনত তেওঁলোকৰ কোনো কামত নাহিলে, সেইবাবে ইউকে চৰকাৰে এই জাহাজখন বিকি দিছিলে আৰু এই বিকি দিয়া জাহাজখন ক্ৰয় কৰিছিলে আমাৰ ইণ্ডিয়া অৰ্থাৎ ভাৰতে। যেতিয়াই ভাৰতে এই জাহাজখন কিনিছিলে তেতিয়া তাৰ নাম বিক্ৰম নাছিল, গতিকে বেলেগ এটা আছিলে। গতিকে যেতিয়া ভাৰতে কিনিছিলে তাক নাম দিলে INS বিক্ৰান্ত। গতিকে যেতিয়াই ভাৰতে মানে জাহাজখন কিনিছিলে তাৰপিছত ভাৰত চীনৰ যুদ্ধ হ'ল আৰু ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিলে। এনেকুৱা ধৰণৰ যুদ্ধবিলাকত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। মানে তাৰপিছত 1971 চনত ভাৰত পাকিস্তানৰ যিখন যুদ্ধ হৈছিলে তাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে এই জাহাজখনে। মোৰ ফটোখনত দেখিবলৈ পাইছে এইখন হৈছে 1971 চনত ভূমিকা পালন কৰা এই INS বিক্ৰান্তখন। গতিকে পাকিস্তানৰ পৰা গাজী নামৰ ছাবমেৰিনেৰে পাকিস্তানী সৈন্যই এই জাহাজখন ডুবাবলৈ আহিছিলে। গতিকে এই জাহাজখন মানে সেই ছাবমেৰিনটোৰ জৰিয়তে পাকিস্তানী সৈন্যবিলাকে ডুবাব নোৱাৰি নিজে সেই ছাবমেৰিনটো ডুবাই পেলাই সিহঁতে হাৰি গুচি গৈছিলে। গতিকে তেনেকুৱা ধৰণৰ মানে ঐতিহাসিক স্মৃতিবিলাক এই জাহাজখনৰ লগত জড়িত হৈ আছে। আপোনালোকে ফটোখনত দেখিবলৈ পাইছে সেইখন আছিলে সেইখন জাহাজ। আৰু 1971 চনৰ পিছত এই জাহাজখনৰ যেতিয়া অৱসৰৰ সময় পুৰণি হোৱাৰ পিছত যেতিয়া অৱসৰ দিয়াৰ পিছত এই জাহাজখন ডিছমেণ্টেল কৰি দিছিলে, অৰ্থাৎ এই জাহাজখন ভাঙি দিছিলে। এই জাহাজখন এনেকৈ ভাঙি দিয়া হৈছিলে, ভাঙি পেলাই মানে তাক ডিছমেণ্টেল কৰি দিয়া হৈছিলে। আৰু এই ডিছমেণ্টেল কৰি দিয়া এই লোহা লক্কৰসমূহ যিবিলাক এই জাহাজখনৰ পৰা ওলাইছিলে সেই লোহা লক্কৰসমূহ বাজাজ কোম্পানীয়ে কিনি লৈছিলে আৰু কিনি লৈ পেলাই বিক্ৰান্তৰ স্মৃতিত বাজাজ ভি নামেৰে মটৰচাইকেলখন উলিয়াইছিলে। আপোনালোকে দেখিবলৈ পাইছে যে ইয়াতে এই ভি নামৰ এইটো যিটো লগো দিয়া আছে এইটো হৈছে বিক্ৰান্ত। এই বিক্ৰান্ত জাহাজখনৰ নামেৰে এই ভি লগোটো দি পেলাই বাজাজ কোম্পানীয়ে এই বাজাজ ভি নামৰ মটৰচাইকেলখন সাজি উলিয়াইছিলে। আৰু এই জাহাজখনত এনেকুৱা ধৰণৰ কিছুমান বহুত ধৰণৰ ৰাডাৰ এনেকুৱা ইনষ্টল কৰা আছে। আপোনালোকে দেখিবলৈ পাইছে ওপৰৰ অংশত এনেকুৱা ধৰণৰ ৰাডাৰ কিছুমান থাকে যিবিলাক এনেকুৱা ধৰণৰ কামবিলাক কৰে, মানে সঠিক স্থানৰ পৰা বেলেগ এঠাইত তেওঁৰ স্থান দেখুওৱা, মানে যিবিলাক মানে আমি ক'বলৈ গ'লে এইটো কি হ'ল মৰিচিকা ধৰণে এনেকুৱা ধৰণৰ মানে সংকেতবিলাক দিব পাৰে।
আৰু ধৰি লওক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিলে জাহাজখনৰ লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিলে যাতে জাহাজখনত এটেক নকৰি মানে জাহাজখনৰ পৰা দূৰত, অৰ্থাৎ মই ইয়াতে নাই, মই তাত আছোঁ, সেনেকুৱা ধৰণৰ মানে সংকেত দি পেলাই বোমাবিলাক বেলেগ জেগাত পেলাই সেই তাৰ পৰা এই জাহাজখন বাচি আহিব পাৰে। তো সেনেকুৱা ধৰণৰ ৰাডাৰ আছে ইয়াতে ব্যৱহাৰ কৰা আছে। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে লেফ্ট ছাইডৰ যিটো ৰঙা সৰু চিনডাল আছে কাৰ চিনডাল ইয়াতে, গতিকে ইয়াতে কি কৰা হয় মানে জাহাজসমূহ তললৈ এইখিনি জাগাৰে মানে ইয়াতে তললৈ এটা লিফ্টৰ জৰিয়তে তললৈ জাহাজবিলাক লৈ যোৱা হয়। লৈ যোৱাৰ পিছত এইফালে আনি জাহাজখনৰ মানে যিবিলাক মানে বিমান থাকে সেই বিমানবোৰৰ পিছফালটো এইফালে পানীৰ ফালে থাকে, একো নহয় তেতিয়া, আৰু আগফালৰ ফালে তেওঁলোকে ৰিফিউল কৰে মানে ইন্ধন ভৰাই আৰু যুদ্ধৰ কাৰণে যিবিলাক মানে গোলা বাৰুদ এনেকুৱা ধৰণৰ বস্তুবিলাক লাগে, চ' সেইবিলাক ইয়াত ইনষ্টল কৰি পেলাই ইয়াৰ ভিতৰৰে সোমাই ইয়াৰ ওপৰত আনি যিবিলাক সেউজীয়া কাৰডাল যে আপোনালোকে দেখিছে এই কাৰডালৰ মানে এইখিনি জাগাত ইয়াতে এইবিলাক মানে ইয়াতে ৰাখি থোৱা হয়, যিবিলাক মানে উৰিব পৰা হয় সেইবিলাক ইয়াতে ৰাখি থোৱা হয়। আৰু এই হালধীয়া চিনডালেৰে এনেকৈ ইফালেৰে এইবিলাক উৰি যাব পাৰে। গতিকে এইটো হৈছে উৰি যোৱা ট্ৰেক। গতিকে এই ট্ৰেকেৰে সেই প্লেনসমূহ ইয়াৰ পৰা এনেকৈ উৰি যাব পাৰে। আৰু আপোনালোকে এই যে ৰঙা ডাঙৰ চিনডাল দেখিছে এই চিনডাল হৈছে মানে ইয়াতে লেণ্ডিং, ইয়াতে প্লেনবিলাক এনেকৈ আহি ইয়াতে লেণ্ডিং কৰিব পাৰে। আৰু ইয়াৰ পৰা যিবিলাক মানে ৰিফিল কৰিব লগা হয় আৰু ইয়াতে বোমা বাৰুদবিলাক যিবিলাক মানে ইনষ্টল কৰিব লগা হয় সেইবিলাক জাহাজ এইখিনি জাগাত এনেকুৱা ধৰণৰ জাগাবিলাকত ইয়াতে ৰাখি থোৱা হয়। আৰু ইয়াৰ পৰা এইফালেৰে ভিতৰত লৈ গৈ তলত লৈ গৈ এইবিলাক ইয়াতে ইনষ্টল কৰি দিয়া হয়। ইয়াতে দেখিছে আপোনালোকে এইখানে সৈনিক যিকেইজন আছে আৰু ইয়াতে ঘাইটো দেখিছে, ইয়াতে এইবিলাক এনেকুৱা ধৰণৰ জাহাজবিলাক ৰাখি থোৱা হয়। ইয়াৰ পৰা ইয়াৰ দ্বাৰা ইয়াতে এখন মানে লিফ্ট তেনেকুৱা ধৰণৰ আছে, গতিকে ইয়াৰ পৰা তলত লৈ যোৱা হয় আৰু ওপৰত উঠি অনা হয়। তলত লৈ গৈ ইয়াতে ইন্ধন এইবিলাক ইনষ্টল কৰি ওপৰত আনি এইফালে এনেকুৱা জেগাত ৰাখি থৈ দিয়ে আৰু এইফালেৰে এনেকৈ উৰি যোৱাৰ ব্যৱস্থাটো আছে। এনেকুৱা ধৰণৰ অত্যাধুনিক মানে যিবিলাক ব্যৱস্থা এই জাহাজখনত কৰি থোৱা আছে। আগৰ জাহাজখনত এনেকুৱা ধৰণৰ নাছিলে, এইখন হৈছে সম্পূৰ্ণ মডাৰ্ণ বুলি ক'ব পাৰি। আৰু এইবিলাক হৈছে ৰাডাৰ ছিষ্টেম, ইয়াতে বিভিন্ন ধৰণৰ ৰাডাৰবিলাক ইনষ্টল কৰা আছে। এইখন হৈছে মানে বিক্ৰমাদিত্যৰ যিখন মানে জাহাজখন আহে আৰু এইফালেৰে এনেকৈ আহি ইয়াতে লেণ্ড কৰিব পাৰে, মানে এইফালৰ পৰা এনেকৈ আহি ইয়াতে লেণ্ড কৰিব আৰু ইয়াৰ পৰা লেণ্ড কৰি পেলাই ইয়াতে ঘূৰাই ইয়াতে মানে ইয়াৰ পৰা ইয়াতে এইবিলাক যে দেখিছে এইবিলাক থিয় হৈ আছে, এইবিলাকত মানে ৰিফিউল কৰিব, ইয়াতে বোমা বাৰুদ মানে ইনষ্টল কৰিব। চ' সেইবিলাক তাৰ পৰা ইয়াতে লেণ্ড কৰি পেলাই এইফালে লৈ গৈ ইয়াতে এনেকৈ ৰাখি থোৱা হয়। আৰু ইয়াতে এইখিনি জেগাত এটা মানে লিফ্ট ছিষ্টেমৰ আছে, এই লিফ্টটোৰে তলত লৈ যোৱা হয়। তলত লৈ যোৱা ছেকেণ্ড ফ্ল'ৰত মানে এইবিলাক ৰিফিউল কৰা বোম বাৰুদবিলাক ইয়াতে ভৰোৱা হয়। আৰু আপোনালোকে ইয়াতে দেখিছে এইখন এখন প্লেন, ইয়াতে মানে এইখন প্লেন মানে উৰিব পৰা মানে হেৰিত আছে, অৱস্থাত আছে। গতিকে এইখনৰ মানে ৰিফিউল হোৱাৰ পিছত ইয়াতে খাৰা কৰি থোৱা হয়। ইয়াৰ পৰা এনেকৈ এইফালেৰে এনেকৈ উৰি যোৱা, এইখন আপোনালোকে দেখিছে এইখন উৰি গৈছে। গতিকে এইটো হৈছে উৰি যোৱা ট্ৰেক, এইটো হৈছে লেণ্ডিং ট্ৰেক। এনেকুৱা ধৰণৰ মানে ব্যৱস্থাবিলাক ইয়াতে কৰি থোৱা হৈছে। আৰু যেতিয়া মানে প্লেনসমূহ লেণ্ডিং কৰিব তেতিয়া প্লেনসমূহ পিছফালৰ চকাৰ ফালে এটা হুক ছিষ্টেমৰ এনেকুৱা থাকে। আৰু এই ট্ৰেকটো এই মাজৰ এই ট্ৰেকটো মানে এই চিনডালৰ এটা মানে এনেকুৱা টানি ধৰিব পৰা ক্ষমতা ইয়াতে বস্তু ফিট কৰা থাকে। যেতিয়া মানে প্লেনখনৰ চকাটো ইয়াতে লাগি যাব তেতিয়া পাইলটে গম পায় যে সেই হুকডালৰ লগত এই বস্তুটো কানেক্ট হৈছে নে নাই। যদি কানেক্ট হৈছে তেতিয়াহ'লে ইয়াৰ স্পীড অলপ শ্ল' হ'ব, তেতিয়া পাইলটসকলে ইয়াতে সম্পূৰ্ণ লেণ্ডিং কৰে এই প্লেনখন ৰাখিব পাৰে। যদি কানেক্ট নহয় তেতিয়াহ'লে আকৌ উৰি গৈ ইয়াৰ পৰা আকৌ ইউটাৰ্ণ কৰি পেলাই আকৌ ইয়াতে এনেকুৱা ধৰণৰ লেণ্ডিং কৰে। সেনেকুৱা ধৰণৰ লেণ্ডিং ছিষ্টেমটো ইয়াতে চলি থাকে। আৰু ইয়াতে এই ট্ৰেকটোতো এটা এনেকুৱা ধৰণৰ বস্তু লুকুৱাই থাকে, যিটো বস্তু মানে প্লেনখনৰ লগত জড়িত হৈ থাকে। সেই বস্তুটো ইয়াতে লুকুৱাই থাকে। যেতিয়াই প্লেনখন ইয়াৰ পৰা উৰি যাব তাৰপিছত ইয়াৰ পৰা যিটো বস্তুটো ইয়াতে লাগি থাকে সেই বস্তুটো এনেকৈ ইয়াত ধৰি পেলাই এনেকৈ দলিয়াই দিয়ে, তেতিয়াই প্লেনখন
উৰি যাৱাত বেছি দূৰলৈ উৰি যোৱাত মানে সহায় হয়। ধৰি লওক আমি ধেনু কাৰখন যেনেকৈ টানি পেলাই এনেকৈ মাৰিলে বেছি দূৰলৈ গুচি যায়, তো তেনেকুৱা ধৰণৰ ছিষ্টেমবিলাক ইয়াতে ইনষ্টল কৰি দিয়া হৈছে। বন্ধু বান্ধৱৰ ভিডিঅ'টি চাই ভাল পালে চাগে, যদি ভাল পাইছে লাইক কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টিত ইমানে, আগলৈ আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম, যদি চাই থাকিব মোৰ চেনেলটি। ধন্যবাদ। জয় অসম, জয় হিন্দ।